নমস্কাৰ, এয়া মই আছোঁ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত। আজি শাওণ মাহৰ তৃতীয় সোমবাৰ আৰু সেয়ে ভাবিলোঁ আজি মহাভৈৰৱ মন্দিৰলৈ যাওঁ। আহকচোন আপোনালোকক দেখাওঁ ইয়াৰ পৰিৱেশটো। ৰ'দ আছিল যদিও আজি ইমান গৰম নাছিলে আৰু ইমান ধুনীয়া বতাহ মাৰি আছিলে, গছবিলাকো আছিলে। গ'লোঁ আৰু অকণমান সময় মাত্ৰ লাইন পাতিলোঁ, 10 মিনিটো নহয়। আৰু এইবাৰ এটা ভাল নিয়ম দেখিলোঁ, অৱশ্যে মই বহুত বছৰ যোৱা নাই মহাভৈৰৱ মন্দিৰলৈ এনেকুৱা শাওণ মাহত। তাত এখন দৰ্জাইদি মহিলাসকলক সোমাব দিছে আৰু তাৰপিছত বেলেগ এখন দৰ্জাইদি পুৰুষসকলক সোমাবলৈ দিছে, মানে সেই হেঁচা ঠেলাটো নাই। গতিকে ভাল লাগিলে সেইটো নিয়ম। চাকি দি উঠি অকণমান এনেই ইফাল সিফাল ৰ'লোঁ, ফটো উঠিলোঁ। মই এই 3টা সোমবাৰত শিৱ বাবাৰ মন্দিৰলৈ গৈছোঁ। আগৰ 2টা সোমবাৰত গৈছিলোঁ কেতেকেশ্বৰ মন্দিৰলৈ আৰু আজি কোনোমতে চেষ্টা কৰি পাৰিম নে নোৱাৰিম বুলি মহাভৈৰৱ মন্দিৰলৈ গ'লোঁ। যিহেতু আমি সদায় মহাভৈৰৱ মন্দিৰ অতীজৰ পৰা গৈ আছোঁ আৰু এই মাহটোত এবাৰ যাব নোৱাৰিলে ভাল নালাগে। ভাবিছিলোঁ সোমবাৰ নহ'লেও আৰু বেলেগ এদিন হ'লেও যাম, কিন্তু শাওণ মাহৰ ভিতৰত মহাভৈৰৱ মন্দিৰলৈ এদিন যাম। আজি অকণমান চেষ্টা এটা কৰি চালোঁ, কিন্তু অকণমান দেৰিকৈ গ'লোঁ, গতিকে মানুহ কম আছিলে, ইমান বেছি মানুহ নাছিলে। তথাপি আছিলে, লাইন হৈছিলে। সেইটো একদম আগৰ যেনেকৈ ৰাতিপুৱা যেনেকৈ ৰাস্তাৰ পৰা ভিৰ হয় পূৰা, গাৰোৱানপট্টিৰ ওচৰৰ পৰা মই মহাভৈৰৱ মন্দিৰলৈ বোলে ভিৰ শুনিছোঁ। কিন্তু আমি যাওঁতে পিছফালৰ গেটখনেদি সোমালোঁ আৰু সোমাই পেলাই তাত লাইন দেখিছোঁ, কিন্তু ইমান অসুবিধা হোৱা নাই। অকণমানতো কষ্ট হ'বই ভগৱানৰ ওচৰলৈ গ'লে। গতিকে আজি মোৰ মনটো ভাল লাগিলে। মই ভাবিছিলোঁ শাওণ মাহত যাব নোৱাৰিমেই চাগৈ, কাৰণ মই ইমান সময় থিয় হৈ থাকিবও নোৱাৰোঁ। আৰু আজি গৰমটো বেছি নাছিলে, ধুনীয়া এটা বতাহ মাৰি আছিলে। গৈ আহিলোঁ, আজি ইমান ভাল লাগিলে। আৰু আগে পিছে মই অৱশ্যে শাওণ মাহত তেনেকৈ মন্দিৰলৈ যোৱা নহয়, কিন্তু এইবাৰ গোটেই মাহটো যিহেতু মই নিৰামিষ খাই আছোঁ, ভাতো খাইছোঁ, সকলো খাইছোঁ, খালি মানে নিৰামিষ খাইছোঁ, মাছ মাংস ডিম খোৱা নাই। আৰু সেইকাৰণে 3টা সোমবাৰ পালন কৰি মানে 3টা সোমবাৰ গ'ল আৰু এটা সোমবাৰ আছে। শাওণ মাহটো বেছিদিন নাই আৰু এটা সোমবাৰ যদি যাব পাৰোঁ মোৰ মনটো ভাল লাগিব। 4টা সোমবাৰে শিৱ বাবাৰ মন্দিৰত যাব পাৰিলে শাওণ মাহত। গতিকে কথাখিনি মন গ'ল, বহি গাড়ীতে আহি পেলাই ভাগৰ লাগিছে আৰু আপোনালোককো জনালোঁ। আৰু শাওণ মাহত যে মহাভৈৰৱ মন্দিৰ বুলি নহয়, শাওণ মাহত শিৱ বাবাৰ মন্দিৰলৈ যোৱাৰো কিছুমান কথা থাকে, পানী ঢলাৰো নিয়ম থাকে। এইবিলাক কথা আচলতে আগতে মই ইমান ভবা নাছিলোঁ, নাজানিছিলোঁ, কিন্তু এতিয়াহে লাহে লাহে তাৰ চাইণ্টিফিক কথাবিলাক গম পাইছোঁ। আৰু সেইবাবে অকণমান এইবাৰ মাছ মাংস খোৱাৰ পৰা বিৰত আছোঁ, চাইণ্টিফিক কাৰণতহে। গতিকে মাছ মাংস যিহেতু খোৱা নাই, গতিকে চাকি গছ দিবলৈ পালে ভাল লাগে। গ'লোঁ আৰু পানী কিয় ঢালে, এইবিলাক কথা, গোটেইখিনি কথা অকণমান জানিলোঁ। জানি ভাবিলোঁ যে কথাবিলাক অলপ বিজ্ঞানসন্মত হয়, সেইবাবে অকণমান মানিছোঁ। তাত বাকী একো নাই। মনটো ভাল লাগিলে, যি কাম কৰি মুঠতে মনটো ভাল লাগে সেই কামেই মই কৰোঁ, সিমানেই। বাই বাই।